মোটা করে দিয়াই হ্যালো এটা পিছপিনে শুনা পাইছে না পিছপিনে পাইছে নাই নহলে সকলোৱে এবাৰ হাতৰ চাপৰ একেলগে এইটো কাৰণে মোৰ কাৰণে নহয় তাৰমানে মহসো কামুৰি আছে না ৰাতি 1 বাজি গ'লে না নহয় মোটামুটি 1 বাজে এতিয়া টোপনিবিলাক যাতে ভাঙা যায় এই আগত আইতাক নাচাকে ফ হাঁহি আছে বাপা হাঁহিছি না কাঞ্চি ধৰিবও নোৱাৰি দাঁতৰ দাঁত একদম বেলচা নিচিনা দাঁত একবার চুমা খালি এখান কাল গুছি যাব আচ্ছা যে নহওক আইতা বলে কথাটা মনে পড়ছে দে আগৰ আইতা আৰু ইটাৰ এটা বহুত ডিফাৰেন্স আমাৰ আগৰ আইতাসকলে ইমান ধুনীয়াকৈ আইনাম বিলাক গাইছিল যিবিলাক আইনাম গায় ইমান ধুনীয়াকৈ পাল্লা চালা মাৰা নাছিল আজিকালি আমাৰ আইতাসকল পাল্লা মাৰে আবু বিলাকে কেনেকৈ জানেনে চান্সপাৰীটো বিউটি পাৰ্লাৰতো যায় হয় নহয় কিবা থিটিং না পিটিং কৰা বুলি কয় কিবা স্কেল নিচিনা চিধা কৰি আহে আৰু কি কৰে জানে যেতিয়া নেকি বেলেগৰ ঘৰত আইতাসকলে যেতিয়া নাম গাব যায় আজিকালি দেই যদি নাম গাই থকা অৱস্থাত খৰাহি বিলাকত যদি আপেল আঙুৰ কল বিলাক বেছি বেছি দেখা পায় থাপৰি স্পিড চাপি তামাম মাৰে যিমান শক্তি আছে সিমান মাৰে আৰু যেতিয়া নেকি একদম খৰাহি বিলাক যে আপেল আঙুৰ কল নাই কেনেকৈ মাৰে গম পাইছে না পাপিষ্ট মালিক এই বেমাৰ হ'ব ইয়াৰ ডাঙৰ বেমাৰ হ'ব ইয়াৰ টিভি নহয় মই ৰেডিঅ' বেমাৰ হ'ব ইয়াৰ এনেকুৱা হৈ যায় আৰু যে নহওক বিশেষকৈ চেঙেৰাকল ঠিক আছে না আছেনে কিন্তু চেংৰা বুলি ক'লে কথা এটা মনত পৰিছে যেতিয়া বিয়া বাৰু নাপাতে যেতিয়া লাইন মাৰি থাকে আমাৰ চেংৰাসকলে ইমান মুখৰ শব্দ কি শুৱনি কি ভাল লাগে যেনিবা তাৰ মুখতে একদম পুৰা ফুলৰ বাগিচাখন আছে আৰু ইমান মৰমৰ মাতে জানো আৰু কিন্তু বিয়া হোৱাৰ পিছত বেলেগ হৈ যায় হয় নে নহয় আচ্ছা যেনিবা ষ্টাইলটো মই দেখুৱাই আছোঁ যেতিয়া লাইন মাৰি আছে ল'ৰাজনে ছোৱালীটোৰ লগত যেনিবা ছোৱালীটো ফোন মাৰিছে ল'ৰাটো কেনেকৈ কি কৰিছা তন্তে লাইন মারছে দুটাই লাইন কি করা মানে মারা হাত হ্যাঁ ভাইটি না বয় এনেকে নকরবি নাপায় সবে শিখর মিলে আছে ইয়ে রাম শিখর খাই আছে নাপায় আপি মানে শিখর খাইছি আচ্ছা যে নহওক প্ৰেমটো কেনেকুৱা দে যেতিয়া লাইন মাৰি থাকে বিয়া বাৰু নাপাতাৰ আগতে ল'ৰাটো কেনেকৈ কথা পাতে ফোনত চাপতে ইমান মৰমত কথা পাতে দেই কেনেকৈ চাব যেতিয়া ছোৱালীটো ফোন কৰিছে ল'ৰাটো কেনেকৈ ৰিচিভ কৰিব চাপতে ফোনৰ আৰু যেনেকৈ ভৰি মাৰে নহয় একে হাবি চাফা কৰি দিয়ে পুৰা কেনেকুৱা কথা পাতে চাপতে যদি লাইন মাৰা টাইমত ল'ৰাবিলাকে মই ষ্টাইলটো দেখুৱাই আছোঁ যেনিবা ফোনটো আছে ছোৱালীটো ফোন মাৰিছে হেল্ল' মিছ ইউ ঘৰতে গা ধুবা হেৰি কৰা ঠাণ্ডা পানী ব্যৱহাৰ নকৰিবা দেই গৰম পানী কৰিবাচোন ঠাণ্ডা লাগিব যে নাই কোনো নাই এটা দিয়া নাই এটা ইমান মৰম আৰু কিছুমানে একদম বাথৰুমতো যায় বাথৰুমত লেট্ৰিনটো পাতি দিয়ে কেনেকুৱা কথা পাতে বাথৰুমত জানে হেল্ল' আছো ভাল লাগছে মিছ ইউ আই লাভ ইউ তামাম দিয়ে আৰু যেতিয়া বিয়া বাৰু পাতলা বিয়া পাতাৰ পিছত যেতিয়া ফোন কৰে মাইকীটোৱে গিৰিয়েকটোৱে কেনেকৈ ফোন ৰিচিভ কৰে জানে হেল্ল' কি বাৰে বাৰে ফোন কৰি আছা যে ব্যস্ত আছোঁ মই নাজানো নেকি বুৰ্বক ননচেন্স কি নাই মিঠাতেল নাই চব্জি বনাবা কেৰাচিন তেলকে মাৰি দি টেপ কাটলে ইমান মৰম ডিফাৰেন্স হয়নে নহয় কিন্তু মানুহ মৰম সেনেকৈ নহয় সদায় মৰমত থাকিব লাগে বুঢ়াকে হয়নে নহয় হয়নে আৰু এজন মোৰ কাকা আছে দিলীপ কাকা ঐ কাকাই ফেলে আছে দিলীপ কাক চিনি পাই নে পাইনে আমাৰ কাকা আৰু এনে এনেকৈ হাঁহিটা মাৰে তামাম হাঁহি দে কাকা চিধা চিধা মানুহ আছে দে কাকা কিবা দক ৰাইজক ইমান কষ্ট কৰি আছে একো নাই দে কি ক'ম মই ক'ব লগা একোৱেই নাই বিপুলে যিখিনি কৈছে মই আৰু ক'বই নাজানো নাই যি জানে বাপা ঐ মই কি ক'ম মই এটা লিখা গানহে গাব জানো কিন্তু মই এটা কথা কওঁ এনেকুৱা ধৰতে আমি এখন থিয়েটাৰ চাব গৈছিলোঁ থিয়েটাৰ চাব যাওঁতে যেতিয়া তাৰমানে কি তাত কি কৰে থিয়েটাৰ চাই আছোঁ যিকেইটা ল'ৰা বা ছোৱালী গোটাই বহি থাকে তাতে এনেতে যিকেইটা ফিচকে পাতি দে দিয়ে চাইছে
গেছ আছে পিছত ছোৱালীতে কয় ই বঢ়িয়া নাটক বাবা ইমান ধুনীয়া কৰিছে বাবা বঢ়িয়া নাটক হাঁহি উৰে দেই পিছত ছোৱালীকেইটা গেছ পিছত আগত কেইটামান মহিলা থাকে মহিলাৰ লেৱাৰটো গম নাপায় বহুত লেৱাৰ থাকে সিহঁতে পাতিলেও গম নাপায় আগৰখিনিহে গম পায় পাতিলে গেছ আহিছে এইখিনি ধুনীয়াকে থাকে খৰখৰীয়া মুগাৰ মেখেলা পিন্ধি থাকিব সিহঁতি যে আগৰখিনিহে গম পায় আমাৰ ল'ৰা মানুহ পাতিলে পিছত গম পায় যে নহওক মই বিপুলে যিহেতু কল মই নিজে স্বৰচিত গান লিখিছোঁ তিৰিটো মাজে মাজে শিকাই দিছে তাকে মই গাই দিম মই তেনেকৈ নাজানো এনে অভিনয় কৰোঁ বহুত কৰিছোঁ আৰু তেনেকা মোৰ শুৱলা কথা ক'বা মই নাজানোঙে জীৱনতে নাজানো আপাৰ আছামত 10 বছৰ চাকৰি কৰিলোঁ আকৌ নোলালেই মোৰ কেলেই চেলেই এইবিলাক নাহিলেই পুঠি মাছক এইজনী কিমান দামো ঐ ককাই এইজনী কিমান দামো মোৰ জিভাটোৱে নুঘূৰিল যে নহওক মই মোৰ স্বৰচিত এটা গাই দিম আহিছোঁ যিহেতু